তো আজি ভাবিছোঁ অলপ ফুৰি আহোঁগৈ। এতিয়া সন্ধিয়া হ'ব হ'ল। ভাবিছোঁ সন্ধিয়াৰ যিটো পোহৰ, প্ৰাকৃতিক সৌন্দৰ্য, চাৰিওফালে গছ গছনি, এই খেতি পথাৰ, ব'লক অলপ ফুৰি কিনে চাই আহোঁ। ধুনীয়া সেউজ ধাননি পথাৰ, অলপ চাহ বাগান, অলপ ব'লক অলপ ফুৰি আহোঁ। চাহ বাগানৰ মাজে মাজে গৈ এনেকৈ ৰাস্তাৰে এনেকৈ অলপমান ফুৰি আহোঁ বুলি ভাবিছোঁ। ব'লকচোন, আৰু কিমান ঘৰতে বহি থাকিব, অলপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব লাগে। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। আৰু এটা বস্তু দেখাই আছোঁ চাহ গছৰ, এই যে চাহৰ এই কোমলটো খাব পাৰি, কেঁচা কেঁচা খাব পাৰি। আৰু ইয়াক বটি কিনে ভালকৈ অলপ পিচি জ্বলা তলা দি কিনে চাটনি কৰিও খাব পাৰি। অলপমান তিতকি লাগে আৰু। চাওকচোন, কেওফালে চাহ বাগান, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, দেখিয়ে কিবা ভাল লাগে। কেওফালে বাগান, চাহ বাগান, মানুহবোৰে ইয়াতে কাম কৰে। কেওফালে গছ, ইয়াতে অলপ গছৰ অলপ হেৰিটো কম আছে। তাৰপিছত এইবোৰ দেখিছে, এইবোৰ গছৰ পুলি লগাই থৈছে। সেইবোৰ গছৰ পুলি উঠাই কিনে আকৌ বেলেগ জেগাত লগাই দিব। তাৰ সিফালে এখন নতুন চাহ বাগান আছে, এখন পুৰণা হয়। তাৰপিছত সেইফালে নতুন বাগান এখন আছে, গৈ আছোঁ। ইমান ধুনীয়া পৰিৱেশ, কেওফালে চাহ গছবোৰ দেখিছেনে? এইবোৰ চাহ গছ আৰু বেছি ওখ নহয়, প্ৰায় এইখিনিয়ে ওখ হয়, ইয়াতকৈ আৰু ওখ নহয়। আৰু এইবোৰ বেছিকৈ পাহাৰুৱা অঞ্চলত ৰুৱে। ইয়াতে পানী দি থাকিব লাগে। ইয়াতে চাহ গছৰ চাওকচোন, এডাল দেখিছে লোহা গছ, ইয়াতে লিখি থৈ দিছে, ইয়াত চিকাৰ কৰা নিষেধ। চিকাৰ কৰা নিষেধ, এইবোৰ কিয় লিখিছে জানে? কাৰণ মানুহবোৰে ইয়াতে বহুত শহাপহু আছে। শহাপহুবোৰ মানুহবোৰে ধৰি কিনে খায়। আৰু চৰাই চিৰিকটি আছে, চৰাই চিৰিকটিবোৰ ধৰি কিনে লৈ যায় মানুহে। এইবোৰ ধৰি কিনে খালে পৃথিৱীত দেখোন চৰাই চিৰিকটি নোহোৱা হ'ব। সেইকাৰণে এইখন মাৰি দিছে, চিকাৰ কৰা নিষেধ। ব'লকচোন, এতিয়া বাগানখন চালোঁ, চাহ বাগানখন চালোঁ, বিশাল ডাঙৰ। নেক্সট ভিডিঅ'টোত চাহ বাগানখনৰ গোটাই ক'ত কি আছে, কিমান মাটি, কিমান কি, কেনেকুৱাকৈ চাহ বাগানখনৰ গোটেইখিনি কৈ দিম। এতিয়া ব'লক আমি বেলেগ এখন ঠাই চাব যাওঁ, মানে অলপ ট্ৰেভেলিং টাইপত যাওঁ আৰু। ৰাস্তাৰে গৈ সেউজীয়া পথাৰ ধাননি চাই আৰু। ব'লক।
আৰু সেইপিনে নাযাওঁ